বিশেষ গুৰুত্বপূৰ্ণ কথা লৈ পেলাই মই এই প্ৰেছ মিটিং কৰিছোঁ। যাই হওক, আজি ভাৰতবৰ্ষ তথা গোটেই দুনিয়াত যিটো কৰোণা ভাইৰাছ লৈ পেলাই আমাৰ ভাৰতবৰ্ষত তথা অসমত লকডাউনৰ যিটো স্থিতি, আজি মই কিছুমান কথা লৈ পেলাই মই ফেচবুক বা সাংবাদিকসকলক বা গোটেই অসমবাসী ৰাইজক তথা আমাৰ BTC-বাসী ৰাইজক মই জনাব বিচাৰিছোঁ যে কৰোণা ভাইৰাছ লৈ পেলাই অসমত যিটো লকডাউন চলি আছে, সেইটো আমি যিটো মিডিয়া, প্ৰিণ্ট মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়াত মই যিটো দেখিবলৈ পাইছোঁ, সকলো ৰাইজে মানি চলি আছে আৰু আমাৰ BTC-বাসী ৰাইজেও ভালে ভালে মানি পেলাই চলি আছে বুলি মই গম পাওঁ। আৰু সেইটো যদি আমি ভাৰত চৰকাৰ তথা অসম চৰকাৰে যিটো নীতি নিয়ম বনাই দিছে লকডাউনৰ ক্ষেত্ৰত, সেইটো সকলোৱে মানি চলোৱাটো উচিত। আমি সকলো ৰাইজক মই অনুৰোধ কৰিছোঁ বা আহ্বান জনাইছোঁ, ভাৰত চৰকাৰ তথা অসম চৰকাৰে যিটো নিয়ম বান্ধি দিছে সেইমতে যাতে সকলোৱে চলি যায় আৰু যিটো ছ'চিয়েল ডিষ্টেঞ্চ যিটো মেইনটেইন কৰিবৰ কাৰণে সকলোৱে প্ৰিণ্ট মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়াত অনুৰোধ কৰি আছে। এইটো আমি ৱেলকাম জনাইছোঁ যে সাংবাদিকসকলেও যে ইমান কৰোণা ভাইৰাছৰ ক্ষেত্ৰত ইমান সহায় কৰি আহিছে আৰু ভৱিষ্যতে নিশ্চয় সহায় কৰি যাব। ত' এতিয়া আগন্তুক আমাৰ BTC নিৰ্বাচন যিটো হ'ব, এতিয়াতো 4 এপ্ৰিলত যিটো হ'ব লগা আছিল, এইটোতো এতিয়া নহ'ব, সকলোৱে গম পায়। আৰু নতুনকৈ নিশ্চয় ইলেকশ্যন কমিশ্যনে নতুনকৈ আমাক জনাব, সেইটো নিশ্চয় আমি অতি সোনকালে আমি গম পাম যে ইলেকশ্যন হ'ব। তো এতিয়া মই কিছুমান কথা জনাব বিচাৰিছোঁ। প্ৰমোদ বড়ো UPPL প্ৰেচিডেণ্ট, তাৰ কিবাটো হ'ল ৰঙিয়াৰ ভোটাৰটো হ'ল, ৰঙিয়াত আছে তাৰ নামটো প্ৰমোদ বড়ো, S41, ফাদাৰ্ছ নেম কলেশ্যাম, আৰু এছেম্বলিটো 58 তামোলপুৰ, আৰু পাৰ্লিয়ামেণ্টাৰীটো হ'ল কোকৰাঝাৰ, ডিষ্ট্ৰিক্ট বাক্সা, আসাম, ষ্টেট আসাম, পাৰ্ট নং 139, আৰু পাৰ্ট নাম্বাৰ 92, চৌৰাপুৰী LP স্কুল, চিৰিয়েল নাম্বাৰ 194, পলিং ষ্টেচন। এইটো হ'ল আমাৰ BTC বাক্সা। আৰু এইটো হ'ল এছেম্বলি বাক্সা, তামোলপুৰ এছেম্বলি লোকসভা কোকৰাঝাৰ। আৰু ইয়াত আছে একটা আমি দেখিবলৈ পাইছোঁ, লাষ্ট MP ইলেকশ্যনত তাৰ পলিং ষ্টেচনটো আছে 2 নম্বৰ চৌৰাগুৰি LP স্কুল, পলিং ষ্টেচন 23/04/2019। তাৰমানে লাষ্ট MP ইলেকশ্যনত সেই আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত ভোট দিছে না দিয়া নাই মই নাজানো, কিন্তু ইলেকশ্যন ভোটাৰৰ নাম আছিল। এইটো আপোনালোকে ডিটেইলছ পাব। আৰু আমি আজি আপ টু ডেট ওলাইছে তাৰ নামটো কোকৰাঝাৰ লোকসভা তাৰমানে তামোলপুৰ এছেম্বলি সমষ্টিত তাৰ কিবাটো আজি হ'ল 31 তাৰিখ 03/2020 till 2টালৈকে, আজি 2টা বজাত আমি ফিল আপ কৰিছোঁ, আছে কি কোকৰাঝাৰ লোকসভাত বা আমাৰ BTC বা তামোলপুৰৰ ভোটাৰ হিচাপে। এতিয়া আমি ওলাম ৰঙিয়াটো ওলাম আমি। নেম প্ৰমোদ বড়ো, S44, ফাদার্স নেম কলেশ্যাম বড়ো, Assembly constituency 57 Rongya, Parliamentary constituency Mongolgai,
District Kamruk, State Assam, part number 184. Our part name North 29, Murara Balika LP School, right wing. Our serial number আছে itu kimat আছে 485 police station. North 29 Murara Balika LP School. Last update on 2023. It will hold last February masot up to date. This February up to date number. Eta thar naam eteo ase আজিলৈকেও আছে দুটালৈকে কেলকুলেশ্যন হোৱা নাই মুঠতে তাৰ কিবাটো আজিলৈকে আছে জাষ্ট দুটা সময়লৈকে মানে 3/31/20 আজি ডেটলৈকে তাৰ ইলেক্টৰেল ৰলত মঙ্গলদৈ সমষ্টি বা ৰঙা সমষ্টিৰ নাম আছে কথা আপ টু ডেট দুইটা সময়ত আমি প্ৰিণ্ট আউট কৰিছো এইটো পাইছো তাৰমানে তাৰ কিবাটো দুইটা আছে এতিয়াও আমার প্রশ্নটো হল আমি জানিব লাগিব ইলেকশন কমিশনৰ পৰা যে সঁচাকৈ এজন মানুহে দুটা ভোটাৰ থাকিব পাৰে নেকি এইফালে ৰঙিয়াত একটা আৰু এইফালে তামোলপুৰত একটা ৰঙিয়াটো মৰাণা এলপি স্কুল এইফালেটো চৌৰাগুৰি ভোট কেন্দ্ৰ বিটিচি পাৰ্টটো তো মোৰ হিচাপত এটাটো কেঞ্চেল কৰিব লাগিছিল যেহেতু আমাৰ বিটিচি অঞ্চলতো তামোলপুৰৰ এটা ভোটাৰ হিচাপে আছে সি তামোলপুৰ সমষ্টিৰ এটা ভোটাৰ হিচাপে আছে এই হিচাপত যেতিয়ালৈকে নমিনেশ্যন দিছে আজিৰ ডেটত মই যিখিনি আপ টু ডেট লৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই ৰঙিয়াৰ যিটো ভোটাৰ এইটো কেঞ্চেল কৰা নাই এছেটিছ আছে তো মোৰ হিচাপত ৰঙিয়াটো কেঞ্চেল কৰি পেলাই সি যেতিয়া নমিনেশ্যন দিছিলে তামোলপুৰত কৈবাৰীত সেই সময়ত এই কেঞ্চেলেশ্যন পেপাৰটো একেলগে ছাবমিট দিব লাগিছিল কিন্তু আমি দেখিবলৈ পোৱা নাই ৰঙিয়াৰ যিটো ভোটাৰ লিষ্ট ইয়াত আজিলৈকে মই দেখিবলৈ পাইছো বা সেই ভোটাৰ লিষ্টত এতিয়াও নাম আছে তো কথা সেইটোৱে মোৰ হিচাপত এতিয়া সি আইনগতভাৱে দুইটা ভোটাৰ যদি থাকে আইনগতভাৱে কি শাস্তি পাব লাগে এইটো আমি অহাকালি আমি কমপ্লেইন কৰিম ইলেকশ্যন কমিশ্যনলৈকে আৰু নিশ্চয় ইলেকশ্যন কমিশ্যনাৰে আইনগতভাৱে নিশ্চয় তাক শাস্তি দিব এইখিনি কথা দুটা জাগাত এজন মানুহে ভোটাৰ হিচাপে থাকিব নোৱাৰে এইটো আইনত নাই এইটো বেছিকৈ মানে পদ্ধতি কেছত ফাঁচিব লাগে এইখিনি কথা আমি আইনগতভাৱে অহাকালি এইটো আমি কমপ্লেইন কৰিম ইলেকশ্যন কমিশ্যনাৰলৈকে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো ভোটাৰ এইটো ৰঙিয়াতো আছে আৰু আমাৰ তামোলপুৰতো আছে যদি ৰঙিয়াটো কেঞ্চেল কৰি পেলাই যেতিয়া নমিনেশ্যন দিছিলে সি এই নমিনেশ্যন দিয়া সময়ত মই প্ৰমোদ বড়োই যে ৰঙিয়াৰ ভোটাৰ লিষ্টটো কাটি দিছে কেঞ্চেল কৰিছে এইটো এফিডেভিট নমিনেশ্যন দিয়া সময়ত থাকিব লাগিছিল কিন্তু আমি দেখিবলৈ পোৱা নাই এই কাৰণে মই আজি অসমবাসী ৰাইজক বা বিটিচি বাকী ৰাইজক এই কথাটো জনাইছো যে আইনগতভাৱে প্ৰমোদ বড়োৱে মুঠতে শাস্তি পাব লাগে আৰু এজন মানুহে কোনো দিন দুটা ভোট কেন্দ্ৰত ভোটাৰ হিচাপে থাকিব নোৱাৰে এইখিনি কথা থেংক ইউ এতিয়া আপোনালোকে এইটো ডকুমেণ্টটো মোবাইলত কিবা কৰি পেলাই লৈ যাব পাৰিব ভালকৈ চাব পাৰিব
মোবাইলত আপোনালোকে ফটো মাৰি লৈ যাব পাৰিব। এটা হ'ল BTC ভিতৰত, এটা হ'ল কামৰূপ বা ৰঙিয়াৰ। এইখিনি কথা। থেংক ইউ।